নমস্কাৰ। মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ পলাগুৰিত এটি ঐতিহ্যমণ্ডিত এটি ঠাই, যাক সীতাজখলা পাহাৰ বুলিও কোৱা হয়। এই সীতাজখলা পাহাৰৰ ওচৰতে মই উপস্থিত আছোঁ। ইয়াত এটা আপুনি বস্তু দেখিবলৈ পাব যে এইটো চাওক, চাইনবোৰ্ড মাৰিয়ে থৈছিল, অলপ প্ৰব্লেম হ'ল, চাইনবোৰ্ডটো ধুমুহাই উৰাই লৈ গ'ল। কিন্তু শুনিছিলোঁ যে ইয়াত যেতিয়া নেকি শিৱই সতীক লৈ গৈ আছিলে কান্ধত তুলি, তাৰ সতীৰ গাৰ এটুকুৰা মঙহ ইয়াতো পৰিছিলে এই ঠাইখিনিতে। সেই ঠাইখিনিৰ পৰা বুঢ়ী আই থান সৃষ্টি হৈছে। গতিকে আমি ব'লক এই ঠাইখনলৈ যাওঁ আৰু আপোনালোকে চাওক মোৰ লগত, ব'লক। এই আমি আগবাঢ়ি আছোঁ সেই ঠাইখনলৈ, ঐতিহ্য চাওক। সেই ঠাইটো কোনো অহা নাই। এই ঠাইখনত আমি আহিছোঁ প্ৰথম ভিডিঅ' কৰিবলৈ, অলপ ভয়ো লাগি আছে। গতিকে চাওক আপোনালোকে এই ঠাইটো চাব পাৰে। এই পাথৰকেইটা হেনো স্থানীয় লোকৰ পৰা শুনিছিলোঁ যে পাথৰকেইটা নিজে সৃষ্টি হৈছিলে। পাথৰকেইটাই চাওক, ওখ ওখ পাথৰ। ইয়াৰ ওচৰ এলেকাবোৰৰ মানুহ নাই, চাব পাৰে। এইয়া পাহাৰো আছে ওচৰত, কিন্তু এই ঠাইখিনিলৈ মন কৰক আপোনালোকে। আমি ভিতৰত যাব নোৱাৰোঁ, অলপ গেট আছে, গতিকে ভিতৰত যোৱাটো নিষেধ। চাওক আমি আপোনালোকে ঠাইটো। গতিকে ৰাইজ, আপোনালোকে দেখিলে এই ঠাইটো, গতিকে আপোনালোকে আহক চাবলৈ। ঠাইখন বহুত ভাল লাগে। শিৱৰ এই ঠাইটো, সতীৰ মৃতদেহ যেতিয়া লৈ গৈছিলে, তেতিয়া তাৰ এটুকুৰা মঙহ ইয়াতো পৰিছিলে। তাৰ পৰা এই ঠাইটো সৃষ্টি হৈছে, নিজে পাথৰ নিজে উঠিছে এইবিলাক। গতিকে চাবলৈ নাপাহৰিব, আপোনালোকে আহিব জাগিৰোডৰ পলাগুৰি সীতাজখলা পাহাৰ। গতিকে যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ সম্পূৰ্ণ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব।